Hello viewers, SI Freedom লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। যদি আপোনালোকে এই ভিডিওটো ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰিব আৰু যদি আপোনালোকে এই ভিডিওটো ইউটিউবত চাই আছে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ। ভিউয়াৰ্স, মই আজি আলোচনা কৰিম যিসকল ব্যক্তিয়ে ই-শ্ৰম কাৰ্ড বনাইছে তেওঁলোকৰ যদি কিবা কাৰণত কৰবাত মিস্টেক হৈছে তেনে ক্ষেত্ৰত কেনেদৰে আপোনালোকে এই মিস্টেকখিনি শুধৰণি কৰিব পাৰিব। যদি আপোনালোকৰ এড্ৰেছ বা বেংক একাউণ্ট ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেদৰে আপডেট কৰিব পাৰিব এই ভিডিওৰ মাধ্যমত আপোনালোকে জানিব। তো ভিউয়াৰ্স, বলক আমি এই ভিডিওৰ মাজলৈ যাওঁ। আপোনালোকে ই-শ্ৰম ওয়েবসাইটটো খুলি লব। তাৰ পিছত এই ধৰণৰ এটা পেজ দেখিবলৈ পাব। ইয়াতে লিখা আছে অলৰেডি ৰেজিষ্টাৰ্ড। তো ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপডেট প্ৰফাইল আৰু যদি আপোনালোকে কাৰ্ড ডাউনলোড কৰিব খোজে ইয়াতে আপোনালোকে এই কাৰ্ডখন ইয়াতে ডাউনলোড কৰিব পাৰিব। তো ভিউয়াৰ্স, আজি মই আপোনালোকক দেখাম কেনেদৰে আপডেট কৰিব পৰা যায়। তো ইয়াত আপডেটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এই ধৰণৰ এটা পেজ খোল খাব। ইয়াতে মোবাইল নম্বৰটো দিব লাগিব। যোনটো দি আপুনি ৰেজিষ্টাৰ কৰিছিল সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰিব লাগিব। তাৰ পিছত ইয়াতে কেপচাটো টাইপ কৰিব লাগিব। তো ইয়াতে মই কেপচাটো টাইপ কৰি আছো। কেপচাটো টাইপ হোৱাৰ পিছত সেন্ড ওটিপি, আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব। ওটিপিটো যোৱাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে সাবমিট ক্লিক কৰিব। তাৰ পিছত আহিব আধাৰ নম্বৰ। আপোনাৰ যোনটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো ইয়াতে টাইপ কৰিব। তাৰ পিছত যদি আপোনালোকৰ স্মাৰ্টফোন বা মন্ত্ৰাৰ ডিভাইস আছে ফিংগাৰ দি আপুনি আপডেট কৰিব পাৰিব। ফিংগাৰ দি কেনে আৰু যদি আইৰিছ আছে আইৰিছ দিব পাৰে। মোৰ বৰ্তমান আইৰিছও নাই, ফিংগাৰপ্ৰিণ্টও নাই। ইয়াতে মই ওটিপিৰ জৰিয়তে কৰিম। মোবাইলত ওটিপি এটা আহিব, ওটিপিৰ জৰিয়তে কৰিম। এই ওটিপিটো আপোনাৰ ৰেজিষ্টাৰ আধাৰ নম্বৰত যাব। মই ইয়াতে সেন্ড সাবমিট কৰিলো। সাবমিট কৰাৰ পিছত মোৰ আধাৰ নম্বৰত যোনটো ৰেজিষ্টাৰ আছে আধাৰৰ লগত সেইটোত ওটিপিটো যাব। মোৰ ইয়াতে ওটিপিটো ৰিসিভ হৈছে। ওটিপিটো ইয়াতে টাইপ কৰাৰ পিছত ভেলিডেট কৰাৰ পিছত ইয়াতে অলপ ৱেইট কৰিব। পুৰা ডিটেইলছখিনি ইয়াতে আপোনালোকে দেখিবলৈ পাব। তাৰ পিছত আমি আপডেট কেৱাইসি বুলি আছে, আপডেট ই কেৱাইসি ইনফৰমেশন ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপডেট প্ৰফাইল ডাউনলোড ইউএএন কাৰ্ড। তো ইয়াতে আমি আপডেট কৰিম প্ৰফাইল। ক্লিক। তাৰ পিছত ইয়াতে পাৰ্সোনেল ইনফৰমেশন, এড্ৰেছ, এডুকেশ্যন এণ্ড ইনকাম ইয়াতে আপোনালোকে 6টা ইয়াতে টেপ দেখিবলৈ পাইছে। ইয়াৰ পৰা আপোনাৰ যোনটো প্ৰবলেম হৈছে বা আপোনাৰ যদি এড্ৰেছ এডিট কৰিব লগা আছে বা বেংক একাউণ্ট ডিটেইলছ ভুল হৈছে আপুনি এইখিনি তথ্য ইয়াতে শুধৰণি কৰিব পাৰিব। তো ভিউয়াৰ্স, মই এতিয়া এড্ৰেছ আপডেট কৰিম। যেটো মই যেতিয়া ই-শ্ৰম কাৰ্ড বনাইছিলো তেতিয়া এড্ৰেছটো ইয়াতে মেনশন কৰা নাছিল। তো সেই ক্ষেত্ৰত মই ইয়াতে এড্ৰেছটো আপডেট কৰিম। তো এড্ৰেছত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে মই স্ক্ৰল ডাউন কৰিম। ইয়াতে লোকেলিটি দেখিবলৈ পাইছে। ইয়াতে লোকেলিটিত মই এড্ৰেছটো ফিল আপ কৰিম। তো ইয়াতে মই লোকেলিটিত এড্ৰেছখিনি টাইপ কৰি দিলো। টাইপ কৰি দিয়াৰ পিছত তললৈ আহিম। ইয়াতে আপডেট বুলি আছে। ইয়াতে আপডেট বটনত ক্লিক কৰিম। আপডেট বটনত ক্লিক কৰাৰ লগে লগে অটোমেটিকলি ইয়াতে আপডেট হৈ গ'ল। তো এইটো আপডেট হৈছে নে নহয় এইটো আমি কেনেকৈ চাম? প্ৰিভিউ প্ৰফাইলত যাই কেনে চাব পাৰিম। স্ক্ৰল ডাউন কৰিম অলপ। তো ইয়াতে কাৰেণ্ট এড্ৰেছটো মই দেখিবলৈ পাইছো। ইয়াতে আপডেট অলৰেডি
পাৰ্মানেণ্ট এড্ৰেছ কাৰেণ্ট এড্ৰেছত দেখিবলৈ পাইছো মোৰ যিখিনি ইয়াতে আপডেট দিছো এইখিনি ইয়াতে আপডেট হৈ গৈছে তো বাকিখিনি মই চাই লম একাউণ্ট নম্বৰ ঠিক আছে নে নাই যদি নাথাকে তেনে ক্ষেত্ৰত আমি আপডেট কৰি লম ইয়াতে বেংক ডিটেইলছত যাই কেনে বেংক একাউণ্ট নম্বৰটো দি কেনে আপডেট কৰি লম মোৰ ইয়াতে ঠিকই আছে মই ইয়াতে আপডেট নকৰো তাৰপিছত এতিয়া মই এই কাৰ্ডখন মই ডাউনলোড কৰিম কেনেদৰে কৰিম ইয়াতে হোমত যাম হোমত যোৱাৰ পিছত এতিয়া ডাউনলোড UAN কাৰ্ড এই ডাউনলোডত মই এতিয়া এই ডাউনলোডত ক্লিক কৰিম য'ত ডাউনলোড UAN কাৰ্ড বুলি আছে তাতে মই ক্লিক কৰিম মোৰ কাৰ্ডখন অটোমেটিক ডাউনলোড হৈ যাব তো ভিউয়াৰ্স মোৰ এই কাৰ্ডখন ডাউনলোড হৈ গ'ল হয় ভিউয়াৰ্স আজিৰ কাৰণে ভিডিও ইমানে আছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ